আমাৰ এই অধিৱেশনত সফল কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি কষ্ট সুগন্ধি বিলাই থকা আমাৰ এই মৰমৰ আপোন পেগুক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। আমাৰ অতিকে মৰমৰ আপোন পেগু এয়া আহি আছে আপোনালোকৰ মাজলৈ। আপোন পেগু সকলোৱে কালি দিওঁ। সকলোৰে মৰমৰ আপোন পেগু এয়া আমাৰ সন্মুখত সকলোৰে হৃদয় জিনিবলৈ সক্ষম হোৱা এয়া মৰমৰ আপোন পেগু। আপোন পেগুৰ আমি তাঁতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু আমাৰ সতীৰ্থসকল আদৰে ৰূপকাৰে আমন্ত্ৰণ জনাইছো। আপোন পেগুৰ তাঁতক কথাষাৰ গোটেই ভাৰতবৰ্ষই জানিলে। গোটেই ভাৰতবৰ্ষই জানিলে তাঁতৰ মানে যে কোন ককা, আৰু এই ককাই সকলোৰে হৃদয় জুৰিলে। কেৱল সেয়াই নহয়, আপোনাক এটা নতুন জীৱন দি সকলোৰে অন্তৰত সোমাব পৰাকৈ সৰ্বভাৰতীয় ভিত্তিত বিখ্যাত কৰি তোলা আৰৰ মানুহজনী হৈছে আমাৰ অতিকে মৰমৰ ককা। মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ অতিকে মৰমৰ হিয়াৰ আমঠু আদ্যশ্ৰী উপাধ্যায়। কণমানি আদ্যশ্ৰীলৈ সকলোৱে স্মৰণ আদৰণি জনাওক। খেলিছে কাৰণ সকলোৰে মৰমৰ আপোন পেগু আদ্যশ্ৰী আমাৰ মাজত আহি উপস্থিত হৈছে। এই আমাৰ মৰমৰ আদ্যশ্ৰী। জনাইছো। ইয়াৰ পিছতে আমি আমাৰ অসম কাকতৰ দিব্যাস পেগু তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনখনে আজি সাংস্কৃতিক সন্ধিয়া নিশ্চয় মুখৰিত কৰি তুলিছে আপোন পেগু और आद्यश्री আগমনে। গতিকে आप लोग ने मुझे इतना प्यार दिया, इतना सपोर्ट दिया, उसके लिए थैंक यू सो मच। आप मुझे ऐसे ही प्यार देती रहिए और मुझे ऐसे ही सपोर्ट करती रहिए। अभी तो मैं जीत ही रही हूँ, अभी तो मैं सीख रही हूँ, और आगे जाके मैं और मेहनत करूँगी। और आप लोग मुझे ऐसे प्यार देते रहिए और मुझे ऐसे आशीर्वाद देते रहिए। अभी तो मैं आशा में सीख रही हूँ, थोड़ा थोड़ा करके मैं आशा में सीख रही हूँ। एंड सॉरी, जब ऐसे दूसरी बार प्रॉब्लम होगा मैं आप लोग को आसानी से बोल के दिखाऊंगी। एंड सो सॉरी। मैं जब कार्टून देखती थी जब मैं हिंदी सीखती थी, मेरा तो गाँव का इंग्लिश भूल गई नेपाली। तो आप लोग को नेपाली में बोल के दिखाऊंगी और हिंदी भी। अभी तो मैं डांस के साथ साथ पढ़ाई भी कर रही हूँ और थोड़ा पढ़ाई भी जगह दे। सिर्फ डांस भी अच्छा नहीं है, थोड़ा पढ़ाई भी जगह दे। और पढ़ाई के साथ साथ हम लोग को काम भी जरूरत है। वहाँ से रास्ते से आ रही थी अभी तो इतना कचरा था, इतना बहुत कुछ था। तो आप लोग प्लीज, मैंने सिर्फ मुंबई साफ रखने बोला था, सिर्फ मुंबई भी नहीं रखना है साफ, पूरा शहर ही साफ रखना है। तो आप लोग प्लीज पूरा शहर ही साफ रखे, मतलब पूरा इंडिया ही साफ रखे और चिड़िया को पानी देते रहे। थैंक यू। जय अखम। मैं आद्यश्री का धन्यवाद जनाइছো। আপোন আছে আপোনাক আমি জোৰ খাবলৈ আপোন সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা নমস্কাৰ। আৰু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ জুনাইলৈকে, আৰু মোক জুনাইত আহি পিনি বহুত ভাল লাগিলে। আৰু আপোনালোকৰ জেগাটো ইমান মানে ইমান ভাল যে মই চাই পিনি ইমান মোক বহুত ভাল লাগিলে। আৰু আপোনালোকে মোক এনেকুৱাই ছাপোৰ্ট কৰিব আৰু এনেকুৱাই আশীৰ্বাদ দিব যাতে মই আৰু আগলৈ যাম। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ থাকিলে মই আৰু কৰবাত মানে কৰিলে মই ডক্টৰ আৰু ইঞ্জিনিয়াৰ বনিম আৰু আপোনালোককো চাম আৰু আপোনালোকে মোক এনেকুৱাই মৰম আৰু আশীৰ্বাদ দিব। জয় অসম! জয় অসম! জয় অসম!
আমি আপোনাক ধন্যবাদ জনাইছোঁ। তেওঁৰ মনৰ কামনা পূৰ্ণ হওক, আমি সকলোৱে সহায় সহযোগিতা কৰিম। আমি তেওঁ দুগৰাকী